I make your speakers bang. Guys, video to কেৱল মনোৰঞ্জনৰ কাৰণে বনোৱা হৈছে যাতে কোনো সিৰিয়াসলি নলয় আৰু গাতপাতি নলয় মোৰ জুনে গাতপাতি লৈ থাকক মোৰ ঘন্টা একো আহে না যায় আৰু একো নহয় যি কি নহওক তেনেহলে বেছি দেৰি পলম নকৰি আহক আজি আমি ভিডিওটো আৰম্ভ কৰো নে কি কয় চশমাজোৰৰ বিষয়ে বহুতে কমেন্ট কৰি আছিল চশমাজোৰ ফকতিয়া লাগিছে বুলি কৈছে হয় জানো ফকতিয়া মানে এইটো খোলা মেলা ষ্টাইলটো মানে ফকতিয়া লাগিছে বুলি কৈছে যি কি নহওক আজি নুখুলোৱেচোন বাৰু ডাইৰেক্ট পিন্ধিয়ে থাকিম নন ষ্টপ তেনেহ'লে নমস্কাৰ বন্ধুসকল মোৰ বগা ভাই ইউটিউব চেনেললৈ মই আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ অন্য এটি ভিডিঅ'লৈ আৰু আপোনালোকে চাই আছে বগা ভাই ব্লগ তেনেহ'লে বেছি দেৰি পলম নকৰি আহক আমি আৰম্ভ কৰোঁ ভিডিঅ'টো लीजिए 5,000 लौटे दिख जाना चाहिए ये 4,000 के लिए मैं यहाँ पे नहीं खड़ा हूँ पूरा साल मेहनत करता हूँ आपके लिए बेटा ऐसा नहीं चलेगा लाइक ठोकी दबा के বুলি নাযায় কেতিয়াও মই স্কুল পঢ়িম কলেজ যাম কেলা মই ডাঙৰ মানুহ হ'ম চাকৰি কৰিম আল বাল কৰিম কেলা সেইবিলাক নাভাবে আৰু এটি যায় কেলা মাক্কা বাক্স দি কামবিলাক আৰে তহঁতি এইবিলাক কৰি কি পাওঁ বা কি ফল মিলে তহঁতৰ কি ডাল মিলে না কমলা মিলে না আপেল মিলে না কি মিলে বে তহঁতৰ এটা একোৱেই নিমিলে নহয় সেইবিলাক কৰি সেইকাৰণে কি পাওঁ তহঁতি সেইবিলাক সেইকাৰণে আৰে তহঁতক মাকে বাপেকে পঢ়িব দি আছে পঢ়ি থাক তহঁতি এনে জিন্দগী বৰবাদ কৰি লৈছ কেলে এতৰ দুজন মুচন চা আৰে कौन है ये लोग कहां से आते हैं লোকে কেলা স্কুলত গৈ কেলা মই ডাঙৰ মানুহ হ'ম মই কেলা ইঞ্জিনিয়াৰ মই অফিচাৰ মই মাষ্টৰ হ'ম বুলি কেলা গৌৰৱ কৰি স্কুল যায় এটি কেলা স্কুল যায় মাক্কা কেলা দৰা কইনা খেল খেলিব কেলা তহঁতি কেলা কি ভৱিষ্যতা বেছি ল'ৰাটো কেলা মোৰ দৰা বনিবলৈ লাজ লাগে তেওঁ মুখখন পাই ঢাকি লৈছে ছোৱালী কেইজনী তাক কি কাণ্ড কৰিছে কেলা ঠেলি ঠেলি টানি আনি কেলা বহাই परेशान हो गए हम भी परेशान हो गए करो फिर हमारी पावर है जब तक हम कह रहे थे करो 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 तो कह रहे थे तुम करो आज हमने कर दिया तो कह रहे हम करेंगे तो करो ना भाई বক্স দি কাম কৰি আছে কেলা বক্স দি কাম কৰি থাক আৰু আমিও ধুই থাকিম বক্স দি কৰিবলৈ যাও ভাই কেলা তহঁতি চুনু মুনু খেল কেলে খেল বে বক্স দি কাম কেলে কৰ আৰে কৰ ভাই সেইটো মই মানি লৈছোঁ তহঁতি কেলা লাওৰ কেমেৰাটো কিহৰ অন কৰি ল'বি কেমেৰাটো অন কৰি লোৱাৰ কিহৰ দৰকাৰ আছিলে এইফালে দুজন চাওক আৰু এটি দুজনে চাওক কেলা আৰু এই মোক बोल रहे हैं पढ़ने निकले वाले छात्रों को राजनीति से दूर रहना चाहिए हैं? अबे पढ़ाई लिखाई में ध्यान लगाओ आईएएस बनो और देश को संभालो কেল তোৰ হাতখন ক'ত গৈ আছে আপোনালোকে ভালকে ধ্যান দি চাওক ভিডিঅ'টোৰ অলপ ক্লিপটো মানে অলপ সৰু হ'ল সেইকাৰণে হাতখন মানে ভালকে দেখি হাতখন চাওক আপোনালোকে ভালকে ধ্যান দি মনোযোগ দি চাওক মাথা লগত চাইছেনে ক'ত নিচে এটা হাৰাম দিছে ক'ত নিচে এইটো মক্কেল কেলা এইটা কেলা মৰিব নাজানা হত তহঁতি মৰিবলৈ জেগা বিচাৰি পোৱা নাই নেকি তহঁতি ভাইৰেল হ'বলৈ এটাই তাৰিকা তাতকৈ আৰু ইউনিক ধৰণৰ তাৰিকা আছে ये करो तब भाइरेल हो जाएगा ना যি নহয় আমি ডাঙৰ এতিয়া বিশেষ ইউটিউবাৰৰ এটাৰ বিষয়ে আমি কথা পাতিম এতিয়া নে কি কয় আমি এতিয়া কথা পাতিম মনোজ ভাই আপোনালোকে চাই আছে
মনোজ ভাই আজি মনোজ ভাইৰ ওপৰত কথা পাতিম আৰু মনোজ ভাইৰ বিশেষ এটা ধুনীয়া ৰিলছ ওলাইছে এনেকুৱা ধৰণৰ চাওক I make your speakers bang. দেখিছেনে কেনেকুৱা ধৰণৰ ৰিলছ ইমান ডাঙৰ মানুহটো ইমান ডাঙৰ মানুহজন আৰু ইমান ডাঙৰ ইউটিউবাৰ হয় ইমান ডাঙৰ ইউটিউবাৰজনে এনেকুৱা কাণ্ড কৰিলে কিবা ভাল লাগিবনে আৰে আপোনাক সবে সাপোৰ্ট কৰে ডাঙৰৰ পৰা সৰুবিলাকো সাপোৰ্ট কৰে সৰু সৰু বাচ্চাবিলাকো আপোনাৰ ভিডিঅ' চায় তেনেহ'লে আপোনাৰ এইটো ভিডিঅ' চাই বাকী সৰু সৰু বাচ্চাবিলাকে কি কৰিব হা হেতিও কি কতি লৰাই নাচিব নেকি এনেকুৱা কাম সেইকাৰণে কৰ অলপ বেলেগ ধৰণৰ কৰ ইউনিক ধৰণৰ কৰ এইটো কেলা কি এইটো মনোজ ভাই মনোজ দাদা বেয়া নাপাব আই এম এক্সট্ৰিমলি চৰি বাধ্যতামূলক কৰি গৈছোঁ বনাবলৈ কাৰণে যাতে চিৰিয়াছলি নল'ব চবকে ধেমালিভাৱে বনোৱা হৈছে যাতে চিৰিয়াছলি নলয় যি কি নহওক ভিডিঅ'টো বেছি দীঘলো নকৰোঁ যদি আপোনালোকক ভিডিঅ'টো চাই ভাল লাগিলে তেন্তে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিবলৈ নাপাৰিব এণ্ড ছাবস্ক্ৰাইবটো কৰি দিব কাপ জল্দি জল্দি কৰিব লাগে দুদিন ভিডিঅ' দিব নোৱাৰিলোঁ আই এম চৰি পূজা আহি আছে সেইকাৰণে ভিডিঅ' দিব পৰা নাই আৰু এই ভিডিঅ'টো অলপ বাহিৰা আউজ আহি থাকিব পাৰে চিক চিক চাক চাক আহি থাকিব পাৰে কোনো ধৰণৰ বেয়া নাপায় আপোনালোকে গৰম যে সেইকাৰণে ফেনটো চলাই লৈছোঁ আউজটো আহিব পাৰে আই এম চৰি ইফালৰ পৰা যি কি নহওক আজিলৈ এৰিলোঁ গ'ল আই এম টাটা বাই বাই